তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই আছোঁহি বাৰীৰ পিনে আছোঁহি। আজি হ'ল 26 জানুৱাৰী, ৰিপাব্লিক ডে'। মোৰ ফালৰ পৰা সকলোলৈকে ৰিপাব্লিক ডে'ৰ শুভেচ্ছা থাকিল। আজি ৰিপাব্লিক ডে' বুলি কাকপথাৰত বলিন মন্দিৰত এখন পূজা আয়োজন কৰা হৈছে। এই বলিন মন্দিৰলৈ যাওঁ, যিহেতু বলিন মন্দিৰত প্ৰতিবাৰে 26 জানুৱাৰীৰ দিনাখনি ৰিপাব্লিক ডে' উদযাপন কৰা হয়। এতিয়া ৰিপাব্লিক ডে'লৈ গৈ আছোঁ, তাত মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, তাত গৈ দেখাই থাকিম কি হয় কি নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই তালৈ যাওঁ ৰিপাব্লিক ডে'লৈ। লগৰ এজন আহি আছে, এতিয়া লগৰজনৰ লগত দুয়োটাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। গাইজ, এতিয়া গৈ আছোঁ বলিন মন্দিৰলৈ বুলি। এইপিনে লাজুমৰ পিনৰ পৰা আহিছোঁ, এইপিনে গাঁৱৰ ভিতৰে গৈ আছোঁ। টাউনৰ পিনৰ পৰা নাই যোৱা, এতিয়া গাঁৱৰ ভিতৰে গৈ আছোঁ। চাওকচোন গাঁৱৰ পৰিৱেশটো। এইপিনে কাষত পুখুৰী আছে, এইপিনে নদী আছে, গছ গছনি, মানুহৰ ঘৰ আছে। এনেকুৱাকৈ এতিয়া গাঁৱৰ মাজে গাঁৱৰ ৰাস্তাৰে গৈ আছোঁ। আৰু বেছি দূৰ নাই, আৰু 3 কিলোমিটাৰমান গ'লে পাই যামগৈ। এতিয়া তাত গৈ পাই লগে, তাৰপিছত তাত দেখুৱাই থাকিম কি হ'ব। আৰু এনেকুৱাকৈ এতিয়া মেলা চেলা হ'ব বোলা শুনিছোঁ, নাজানো মেলা চেলা হয় নহয়। যদি হয় দেখুৱাই থাকিম। এতিয়া আহি ৰিজাৰ্ভ পাই গ'লোহি, জংঘল পাই গ'লোহি। এতিয়া যে জংঘলখন গোটেইখন যদি পাৰ হৈ যাওঁ, এই জংঘলখন পাৰ হৈ যোৱাৰ লগেই পাই যাম বলিন মন্দিৰটো। এতিয়া জংঘলখন গোটেইখন পাৰ হৈ ল'ব লাগিব। এতিয়া জংঘলখন পাৰ হৈ লওঁ, জংঘলখন পাৰ হৈ কিনে মন্দিৰটো পাম। এতিয়া মানুহবিলাক গৈ আছে বলিন মন্দিৰলৈ, বহুত গৈ আছে। এইপিনে গাড়ী, মটৰচাইকেল, খোজকাঢ়ি বহুত ধৰণৰ গৈ আছে। এতিয়া আমিও গৈ আছোঁ, আৰু অকণমান আছে, তাৰপিছত পাই যামগৈ। তো গাইছ, আহি এতিয়া পাই গ'লোহি। বাইকখন ইয়াতে থৈ গ'লোঁ। এতিয়া যিহেতু ইয়াৰ পৰা আৰু বাইক নিব নোৱাৰি, বহুত যাম। এতিয়া সেই মেইন গেটেদি সোমাই গ'লোঁ। মই ভইচ অভাৰ কৈ আছোঁ, যিহেতু মানুহ বহুত আছে আৰু ইয়াত গান বাজি আছে, DJ বাজি আছে। ভিডিঅ'টো কপিৰাইট লাগি যাব। তো গাইছ, চাওকচোন মানুহ ইমান ফটাফটি মানুহ হৈছে, একদম গোটেই আগলৈকে লাইন। আৰু পিছে বহুত আহি আছে। তো ডিজেটো পটককৈ অফ কৰিছিলে, অফ কৰাৰ লগে মই তাত কৈ দিছিলোঁ আৰু। এতিয়া আকৌ ডিজে বজাৰ কাৰণে আকৌ ভইচ অভাৰ কৰি আছোঁ। সেইকেইটা ক্লিপ কাটি দিলোঁ। এতিয়া আহি মেইন গেট পাই গ'লোহি, শ্ৰী ডাঙৰীয়া ষষ্ঠ থান। এতিয়া ইয়াত মেইন গেটেদি আহি এইটোৱে হ'ল মন্দিৰটো, ইয়াকে কয় বলিন মন্দিৰ। প্ৰতিটো 26 জানুৱাৰীৰ দিনাখনি ইয়াত উদযাপন কৰা হয় এইখন পূজা। এতিয়া আহি পাই গ'লোহি। এনেকুৱাকৈ এটা নেচাৰেলৰ মাজত মন্দিৰটো আছে। এতিয়া মন্দিৰটোৰ পৰা অকণমান মন্দিৰটোৰ ভিতৰলৈ যাব পাৰি। ইয়াত গুহা আছে। এতিয়া এই গুহাৰেদি গৈ আছোঁ। গুহাৰেদি গৈ থাকোঁতে এটা ইয়াত মূৰ্তি পালোঁ, বুদ্ধদেৱৰ মূৰ্তি। এনেকুৱা এটা সুৰংগৰ মাজেদি আহি এটা বুদ্ধদেৱৰ মূৰ্তি পালোঁ। এতিয়া বুদ্ধদেৱৰ মূৰ্তিটো অকণমান দৰ্শন কৰিলোঁ। এতিয়া এইপিনে আৰু সুৰংগ আছে, এইপিনে সোমাই যাম। এতিয়া সেইটো সুৰংগলৈ যাবলৈ অকণমান ৰখি দিবলগীয়া হৈছে, যিহেতু মানুহ বহুত আছে। এতিয়া চান্সটো পাই গ'লোঁ। এতিয়া আৰু এটা পিনে সোমাই আহিছোঁ। এতিয়া একদম পাহাৰ বগোৱা দি এনেকুৱা ওপৰত উঠি গৈ থাকিব লাগে। তো এতিয়া আহি ইয়াত এটা মূৰ্তি পালোঁ। এইটো মূৰ্তিটো অকণমান দৰ্শন কৰিলোঁ। তো গাইছ, গোটেইখন এনেকুৱাকৈ গোটেই সুৰংগ। এতিয়া দুটা দিশে সোমালোঁ। তো গাইছ, দুটা পিনে সোমাব পাৰিলোঁ, আৰু বাকীকেইটা পিনে সোমাব নোৱাৰোঁ, যিহেতু মানুহ বহুত আছে। ইয়াত সোমাই নাথাকোঁ আৰু। আমি এতিয়া মাটিৰ পৰা বহুত ওপৰত আছিলোঁহি। এতিয়া তাৰ পৰা এটা দেখে এইটো পুখুৰীটোৰ মাজতে এটা মূৰ্তি আছে। এইটো কি মূৰ্তি হয় মই নাজানো বাৰু, যদি কোনোবাই জানে কমেণ্ট কৰি জনাবচোন। এতিয়া এই মূৰ্তিটো চাই মেলি ইয়াৰ পৰা আহিলোঁ। এইপিনে সভা গাই আছে, যিহেতু আমাৰ অসমীয়াখিনিৰ ট্ৰেডিশ্যনেল। এতিয়া সেইপিনৰ পৰা আহি মেলা পিনে আহিলোঁ। ইয়াত মেলা বহি আছে। ইয়াত বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰা হৈছে। এইপিনে ফুলদানিৰ পৰা আদি কৰি এনে হোটেল আছে। আৰু ইয়াতো এনেকুৱাকৈ মানুহ হৈছে যে মই কথা কোৱা নাই। ইয়াত কথা ক'বলৈ চান্সেই নাই। গোটেই পিনে DJ বাজি আছে, যিহেতু ভিডিঅ'টো কপিৰাইট লাগি যাব, সেইকাৰণে ভইচ অভাৰ কৈ আছোঁ। এই
এইপিনে এইবিলাক ফুলটানি চুলটানি আছে আৰু মাইকী মানুহৰ বাবে মণিহাৰী বস্তু আছে। এইপিনে সৰু ল'ৰা ছোৱালীৰ স্কুলৰ বেগ আছে। গোটেই অল এভৰিথিং বিকা হৈছে ইয়াত। অল এভৰিথিঙৰ দোকানে আহিছে ইয়াত। এতিয়া স্কুলৰ বেগৰ দোকানে কেইবাখনো আছে। এতিয়া এনেকুৱাকৈ আহি এখন লটাৰীৰ খেল পাই গ'লোহি। এইখন হ'ল লটাৰী খেল। ইয়াতো কিবা প্ৰাইজ আছে আৰু এইখন হৈছে এক খাৰু কয় চকা কয় সেইবিলাক ইয়াত সুমিয়াব লাগে। ইয়াত মানে যদি সুমিয়াই নাম্বাৰ পালে নাম্বাৰ দি দিয়ে আৰু মই ইয়াত এনেই দিব খুজিছিলোঁ কিন্তু এনেই মাৰিব নিদিয়ে। বাট ইয়াত পইচা দিব লাগে, 10 টকা 3ডাল দিয়ে। মই কৈছিলোঁ এনেই মাৰিছা বুলি, কিন্তু এনেই মাৰিব নিদিলে বাৰু। এতিয়া চাওঁচোন, দাদা এটাই কিনিছিলে, এতিয়া দাদাটোৱে এডাল মাৰিব দিছিলে, মই মাৰিব পাৰিলোঁ নে নোৱাৰিলোঁ চাওক এবাৰ। তো সেইডাল ময়ো মাৰিব ট্ৰাই কৰিছিলোঁ কিন্তু নোসোমালে। ক'তনো একেডালতে সুমিয়াব পাৰিম হয়। এতিয়া ইয়াত বেলেগ এখন খেলা হৈছে। ইয়াতো মানুহবিলাকেতো একদম পূৰা গোচ খাই গৈছে, পূৰা ডিঙিটো উলিয়াই গৈছে, কিন্তু তথাপিতো সুমিয়াব পৰা নাই। এতিয়া ইয়াত অকল এখনেই খেলা নহয়, ইয়াত আকৌ এনেকুৱা এখন খেলা হৈছে যোনখন 4ত ৰখিলে মানে যিমান লগাই তাত সেই দুগুণ পায়, আৰু 2ত ৰখিলে যিমান লগাই তাত দুগুণ পায়। এতিয়া সেনেকুৱাকৈ এখন খেলা হৈছে এখন। পোৱাবিলাকে পাই আছে পইচা, বহুত পাইছে আৰু নোপোৱাবিলাকৰ পূৰা গৈ আছে। এতিয়া ইয়াত এখন খেলা এনেকুৱাকৈ হ'ল। এতিয়া ইয়াত যিখিনিয়ে পইচা লগাইছিলে মালিকে পাই গ'ল। গুটি খেল অকণমান কেনেকুৱা চিষ্টেমটো বুজাই দিয়কচোন। 10 টকা 20 টকা পায়। এইটো 10 টকা 20 টকা পায়। এইটো এটা গুটি মাৰিলে মানে 10 টকা পাব, দুটা গুটি 20 টকা, আচ্ছা। 4টা গুটি মাৰিলে 40 টকা পাব। এতিয়া মই ধৰা যদি 5টা গুটিত লগাওঁ তেতিয়া 5টো ৰখিলে মানে পাম আৰু 5টোত পাবা। এইটা ৰখিব লাগিব নেকি? অঁ। তো সেইটো এটা খেল দেখিলে আৰু এইটো এটা খেল। ইয়াৰ ৰছীডাল বাতি দিয়ে, ৰছীডালৰ সোং মাছটো ইয়াৰ মাৰিডালে খুচি উলিয়াব লাগে। যদি উলিয়াব পাৰে ইয়াত যিমান লগাই তাৰ দুগুণ পায়। আৰু এতিয়া উলিয়াব নোৱাৰাত অকণমান জাগেও হৈ গৈছিলে। এতিয়া ইয়াত অকল এখনেই খেল নহয়, ইয়াত বহু ধৰণৰ বহুত খেল হৈছে ইয়াত। এতিয়া যেনেকুৱাকৈ ইয়াত এতিয়া হাউচি খেল হৈ আছে। এতিয়া ইয়াৰ পৰা খেল চাই পৰশুৰামৰ এটা মূৰ্তি আছে। পৰশুৰামৰ মূৰ্তিটোলৈ গৈ আছোঁ। এখন এনেকুৱাকৈ দলঙৰ পিনে, দলংখনত গৈ দুইপিনে জংঘল আছে, দুইপিনে হাবি। এতিয়া হাবিৰ মাজে গৈ আছোঁ এই পৰশুৰামৰ মূৰ্তিটো দৰ্শন কৰিবৰ কাৰণে। এতিয়া সেই পৰশুৰামৰ মূৰ্তিটো পাই গ'লোহি। ইয়াৰ পৰা জুম কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু জুম কৰিলেও পৰশুৰামৰ মূৰ্তিটো সিমান ভালকৈ দেখা নাযায়, যিহেতু ইয়াত গছৰ থান, ইয়াত বাঁহৰ বেৰ দিয়া আছে। হ'লেও চাওকচোন এবাৰ, দৰ্শন কৰক আপোনালোকো। এইটো হ'ল পৰিৱেশটো, পৰশুৰামৰ মন্দিৰ পৰিৱেশ। তো গাইছ এতিয়া চব দৰ্শন কৰিলোঁ, বলিন মন্দিৰটো আৰু পৰশুৰাম মূৰ্তিটোৰো। এতিয়া ঘৰত গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।